বেঙেনা দি বনোৱা মাছৰ পেটু এইটো এটা অসমত খুব ফেমাছ ৰেচিপি হয়। সকলোৱে খাই ভাল পায়। ইয়াক মই কেনেকৈ বনাওঁ আজি আপোনালোকক তাকে দেখুৱাম। মই কেৰাহীত তেল ল'লোঁ, তাতে পিঁয়াজখিনি মই অকণমান ভাজি ল'লোঁ। ইয়াত মই এতিয়া মাছৰ পেটুখিনি দিছোঁ, যিখিনি মই ভালকৈ ধুই কৰি নিমখ হালধি সানি পেলাই থৈ দিছিলোঁ। এইখিনি এতিয়া মই অলপ সময় ধৰক 4-5 মিনিট সময় মই ভাজি লওঁ। ইয়াত মই আৰু অকণমান নিমখ দিলোঁ আৰু অকণমান হালধি দিলোঁ। ইয়াৰ পিছত আৰু মই নিমখ হালধি ব্যৱহাৰ নকৰোঁ। এইখিনি মই অলপ সময় 5-10 মিনিট সময় মই ভাজি ল'লোঁ। এয়া মোৰ ভজা প্ৰায় হৈ গৈছে। এতিয়া ইয়াত মই যিখিনি বেঙেনা কাটি থৈছিলোঁ সেইখিনি দিলোঁ। বেঙেনাখিনি মই কাটি পেলাই ডাঙৰ ডাঙৰ টুকুৰা কৰি পেলাই নিমখ পানীত অলপ সময় ভিজাই থৈ দিছিলোঁ। এতিয়া মই এইখিনি ইয়াত ভালকৈ ভাজি লওঁ। এইটো ৰেচিপি ভাল নোপোৱা মানুহ হয়তো নায়েই। যোনে পেটু নাখায় তেওঁৰ কথা বেলেগ, কিন্তু বাকী সকলোৱে খাই খুব ভাল পায়। খালি অকণমান যত্ন কৰি বনাব লাগে, খুব ধুনীয়া হয় খাবলৈ। এইখিনি মই ভাজি ল'ম মানে মই মিডিয়াম ফ্লেমতে গেছটো ৰাখিছোঁ। তেনেকৈ মই ভাজি ল'ম। এইখিনি অলপমান সিজিবলৈ দিম। এয়া মোৰ সিজিছে বেঙেনাখিনি। মাছৰ পেটুখিনিতো লগে লগে হৈয়ে যায়। এতিয়া বেঙেনাখিনি সিজিলেই হ'ল। ইয়াত মই 2টা কেঁচা জলকীয়া দিলোঁ। জ্বলাটো অকণমান বেছি হ'লে খাবলৈ ভাল লাগে। মোৰ যিহেতু সৰু বাচ্ছা আছে ঘৰত, অকণ জ্বলাটো কম খায়, মই সেইকাৰণে অকণ কমাই দিছোঁ। আপোনালোকে অকণমান বেছিকৈ দিব, খাবলৈ খুব ধুনীয়া হ'ব তেতিয়া। এয়া মই এইখিনি আকৌ ভাজিয়ে আছোঁ। ইয়াত মই অকণমান দিলোঁ, চেনি দিলোঁ। এতিয়া মই ইয়াত যিখিনি নহৰু আছিলে, নহৰুখিনি দি দিছোঁ। নহৰুখিনি পিছত দিয়াৰ কাৰণ এটাই, যাতে নহৰু গোন্ধটো একেবাৰে গুচি নাযায় আৰু সোৱাদটো নহৰু আমাৰ মুখত লাগে। এয়া মই ভাজি ল'লোঁ ভালকৈ। চাওক মোৰ হৈ গ'ল। অকণমান কেৰাহীত লাগিলেই গৈছে। কেৰাহীত অকণমান লাগি গ'লে খাবলৈ বেছি ধুনীয়া হয়। এয়া মোৰ হৈ গ'ল। মই এতিয়া তেলটো যাতে নিগৰি যায় সেইকাৰণে মই অকণমান চাইডে ভাজিখিনি থৈ দিছোঁ। এনেকৈ মই 10 মিনিটমান ৰাখি দিম, তেতিয়া তেলটো সম্পূৰ্ণৰূপে নিগৰি যাব আৰু তাৰপিছত মই এইখিনি ছাৰ্ভ কৰিম। এয়া মোৰ ৰেচিপি ৰেডি। আকৌ আহিম নতুন ৰেচিপি লৈ। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।